তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল ঋষি কাশ্যপ আৰু মই শ্ৰী কনিষ্ঠ মহাবিদ্যালয় আপোনালোকে গমে পায় শ্ৰী কনিষ্ঠ মহাবিদ্যালয় নপুৰণি সতীৰ্থ সন্মিলন হৈ আছে আৰু তাতে মই আছোঁ এয়া নপুৰণি সতীৰ্থ সন্মিলন ভিডিঅ'টো আৰু অকণমান আগৰ পৰা আৰম্ভ কৰোঁ তো বলক তো গাইছ 2012 চনতে স্থাপিত শ্ৰী কনিষ্ঠ মহাবিদ্যালয়ে 10 বছৰ অতিক্ৰম কৰিলে আৰু সেই মৰ্মে আমি শ্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী মিলি এখন নপুৰণি সতীৰ্থ সন্মিলন পতাৰ সিদ্ধান্ত লৈছিলোঁ আৰু তাত ছাৰ বাইদেউহঁতে আমাক অনুষ্ঠানটি সফল কৰাত বহুত বেছি সহায় কৰিলে লগতে দাদা বাইদেউ ভাইটি ভণ্টি পেহা পেহী নহয় মোৰ লগৰীয়া সমনীয়াসকলে সকলোৱে মিলি বহুত বেছি সহায় কৰিছে আৰু এতিয়া পতাকা উত্তোলন কৰা শেষ ছাৰ বাইদেউহঁতে কিবা ভাষণ দি আছে তাৰপিছত আমাৰ প্ৰগ্ৰেম আৰম্ভ আৰু এই মহাবিদ্যালয়খনে 10 বছৰ অতিক্ৰম কৰাৰ বাবে 10খন চাকি আৰু 10খন পতাকা উত্তোলন কৰা হৈছে য়েছ আমি গৌৰৱ অনুভৱ কৰোঁ শ্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ষ্টুডেণ্ট হিচাপে আৰু ইয়াৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীয়ে চহী মাৰি আছে আৰু এই বৰ্ডখনত 2012 চনৰ পৰা 2022 চনলৈ যিমানখিনি ষ্টুডেণ্ট আছে সকলো ষ্টুডেণ্টৰ চহী মাৰাৰ ব্যৱস্থা কৰা হৈছে আৰু মই ইয়াত চহী মাৰি দিলোঁ 2017 বছৰ মই আছিলোঁ মোৰ নামটো একদম আগত য়েছ আৰু ইফালে আমাৰ সম্পাদক দা আৰু ইফালে সভাপতি দা আজি মানে আপোনালোকৰ মনোভাৱটো কেনেকুৱা মানে গতিকে ইমান দিনৰ কষ্টৰ মূৰত আজি আহি পাইছে আপোনালোকৰ অনুভৱ কেনেকুৱা অনুভৱ বুলি ক'বলৈ আচলতে আমি বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ইমান বেছি ভবা নাছিলোঁ এনেকুৱা যে সহযোগ পাম এনেকুৱা ডাঙৰ প্ৰগ্ৰেম যে পোন প্ৰথমবাৰৰ কাৰণে আমি কোনো কাৰণে ভবা নাছিলোঁ এতিয়া কি হ'ব এতিয়া ক'ব গ'লে এইখিনিয়ে কথা মানে আমাৰ কি হৈছে ইমান দিনৰ পৰা আমি প্ৰস্তুতি চলাই আছিলোঁ আৰু আজি এতিয়া ৰাতিপুৱাৰ পৰা মানে এনেকুৱা লাগি আছে অনুষ্ঠানটো কেতিয়া আৰম্ভ হৈ আমি গম পোৱা নাই ন বাৰু যে অনুষ্ঠানটো ইমান সোনকালে গৈ আছে এতিয়া আমাৰ গমেই পোৱা নাই আমাৰ এনেকুৱা লাগিছে আৰু এসপ্তাহ দীঘলীয়া হৈ যাওক যেনে ইয়াতে থাকি যাম জানো এনেকুৱা এটা মনোভাৱ আৰু এতিয়া আমাৰ আৰম্ভণি গীত হ'ব আৰম্ভণি গীতৰ কাৰণে একদম বাদ্যযন্ত্ৰ সাজু আমাৰ অডিয়েঞ্চ সাজু আৰু ময়ো সাজু শুনিব আৰু আজি হৈছে 24 ছেপ্টেম্বৰ গাইছ আৰু আজি বিশেষ কাৰ্যসূচী নাই আজি পুৰা ডেন্স চেন্সবিলাক চলি আছে আৰু অহাকালিলৈ হ'ব 25 ছেপ্টেম্বৰ আৰু অহাকালিলৈ আহি আছে চক্ৰপাণী পৰাশৰ বাৰ্তালাপ আৰু পাপৰি গগৈ গীতৰ শৰাই চেৰেংকৈ লাগিলে বুকুতে জুই পাপৰি গগৈ বুকুত সঁচাই জুই লাগিছিল নেকি আপোনালোকে গম পাব এইটো ভিডিঅ'তে শেষৰ ফালে গম পাব চাই থাকক আৰু গাইছ আজি অলপ এনেই এনজয় কৰিলোঁ আৰু আমাৰ কলেজৰ ষ্টুডেণ্টে গান গাই আছে আৰু অলপ ডেন্স চেন্স কৰিলোঁ আৰু নাচি এনজয় কৰিলোঁ দেয়া গাইছ আমাৰ 24 তাৰিখৰ লাষ্টৰ প্ৰগ্ৰেম খুলিয়া ভাওৰীয়া হৈ আছে আৰু 25 তাৰিখ অহাকালিলৈ একদম ধামাকা হৈ যাব ধামাকা গাইছ ধামাকা আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো ভিডিঅ' লাষ্টৰ ফালে একদম দেখা পাব আপোনালোকে চাই থাকক তো গাইছ এয়া 24 তাৰিখৰ ৰাতিৰ কমিটিৰ ডেন্স মানে এয়া কমিটিৰ ডেন্স মেইন প্ৰগ্ৰেম চগ্ৰেম শেষ হোৱাৰ পিছত 25 তাৰিখে প্ৰগ্ৰেম আছে বাৰু হ'লেও মানে আজি দিনৰ প্ৰগ্ৰেমটো একটো গতিকে ৰাতি কমিটিৰ ডেন্স মেইন নপুৰণি সতীৰ্থ সন্মিলন এক দীঘলীয়া যাত্ৰাৰ আজি প্ৰথম দিন কাৰ্যসূচী গোটেইখিনি শেষ হৈ গৈছে আৰু ছাৰৰ অনুভৱ কেনেকুৱা ইমান দিন মানে যুঁজি পেলাই আজি এটা দিন পাৰ হৈ গ'ল 24 তাৰিখৰ দিনটো পাৰ হৈ গ'ল আৰু 25 তাৰিখে কালি বাৰু প্ৰগ্ৰেম আছে কালিতো আপোনালোকক দেখা পাব ব্লগটোত আজিৰ প্ৰগ্ৰেমটো মানে আজি গোটেইখিনি দিনৰ প্ৰগ্ৰেম সুকলমে পাৰ হৈ গৈছে আপোনাৰ অনুভৱ কেনেকুৱা প্ৰথমতে তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি যোৱা পৰহিও তুমি এটা বাইক কৰিছিলা আজিও সেইটো কৰিছা তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কথা হ'ল আমি প্ৰায় 3 মাহ ধৰি আমি এই প্ৰগ্ৰেমটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ 3 মাহ হ'ল আজি প্ৰথম দিন আছিল আমি অতিকে সুখী আৰু আনন্দ অনুভৱ কৰিছোঁ লগতে নিজকে সফল হোৱা যেন লাগিছে যিহেতু আজি প্ৰগ্ৰেমটো কোনো ধৰণৰ খুটি নাতি নোহোৱাকৈ অতি নিয়াৰিকৈ প্ৰগ্ৰেমটো আজি সমাপ্ত হৈছে আজি প্ৰথম দিনটো এই ক্ষেত্ৰত ক্ৰেডিট গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ তাত যাব গোটেইখিনি কমিটি আমাৰ যিখন প্ৰায় 52 নে 56 গৰাকী সদস্য পুৰণি ছাত্ৰ ছাত্ৰীক লৈ তাৰ মাজতে কিছু নতুন ছাত্ৰ ছাত্ৰীও আছে মানে যিখিনি পঢ়ি আছে গোটেইখিনিক লৈ কমিটি এখন ডাঙৰ কমিটি বনোৱা হৈছে গোটেইখিনি সহায় সহযোগিতা আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ আমাৰ মহাবিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী অপ্ৰাণ চেষ্টাত আজি আমি প্ৰথম দিনটোৰ সফল সমাপ্তি ঘটাইছোঁ আশা কৰিছোঁ অহাকালি দ্বিতীয় দিন আমাৰ ডাঙৰ কাৰ্যসূচী আছে বহুকেইজন আমাৰ বিশিষ্ট অতিথি আহিব তেওঁলোকৰ উপস্থিতিত আমি তাৰমানে আমাৰ অহাকালি যিটো প্ৰগ্ৰেম আছে বা যিখিনি কাৰ্যসূচী আছে সেই সম্পূৰ্ণ সফলভাৱে ৰূপায়ণ হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী আৰু আমাৰ লগত আছে এইখন কলেজৰে শিক্ষক প্ৰাক্তন শিক্ষক সঞ্জুতি কলিতা ছাৰে কি ক'ব প্ৰথমতে দুলন তোমাক ধন্যবাদ জনাইছোঁ এনেকুৱা সুন্দৰ পদক্ষেপ লৈ আমাৰ মহাবিদ্যালয়খনৰ এই প্ৰগ্ৰেমটোক আগুৱাই লৈ গৈছে তুমি
লাগিছে, কি ক'ম আৰু বহুত বেছি ভাল লাগিছে, বহুত বেছি সুখী হৈছোঁ। এইখন কলেজৰ লগত এটা আত্মিক সম্পৰ্ক আছে। এইখন কলেজত মই 6 বছৰ আছোঁ, ইয়াৰ পৰা বহুত পাইছোঁ। কি দিব পাৰিছোঁ নাজানো, কিন্তু ইয়াৰ পৰা মই বহুত পাইছোঁ। এই অনুষ্ঠানটোৱে আমাৰ কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো আৰু বেছি গভীৰ কৰি তুলিছে। এই অনুষ্ঠানটোৰ জৰিয়তে আমি আমাৰ মহাবিদ্যালয়খনক আৰু আগুৱাই লৈ যাব পাৰিছোঁ, সেইখিনি আৰু আমি যি বিচাৰিছোঁ সেই ফলত যাতে আমি উপনীত হ'ব পাৰোঁ। এই অনুষ্ঠানটো হৈছে এটা আমাৰ উদ্দেশ্য আছে, সেই উদ্দেশ্যটোৰ জৰিয়তে যাতে আমি কাংক্ষিত লক্ষ্যত উপনীত হ'ব পাৰোঁ। আমি সদায় এইটোৱে ভাবোঁ, কনিষ্ঠৰ এই অনুষ্ঠানটো প্ৰথম বুলি মই কেতিয়াও নাভাবোঁ। চিপাঝাৰ কনিষ্ঠ মহাবিদ্যালয় সদায় ব্যতিক্ৰম, প্ৰতিটো ক্ষেত্ৰতে ব্যতিক্ৰম। আৰু আমাৰ লগত সম্পাদকে একদম জুনৰ পৰা আজি ছেপ্টেম্বৰৰ 24 তাৰিখলৈ ইমানখিনি কষ্ট কৰিছে মানে আপোনালোকক একদম বুজাব নোৱাৰোঁ। কি ক'ব? কি ক'ম, ক'ব লগা বহুত আছে। মহাবিদ্যালয়লৈ যি সপোন আছিল, যি আশা আছিল এই অনুষ্ঠানটোক লৈ, আজি তাৰ এক সফল পৰিসমাপ্তি হোৱা বুলি ভাবিছোঁ নিজকে। পুণ্য মানিছোঁ এনেকুৱা এখন মহাবিদ্যালয়ৰ ছাত্ৰ হৈ এনেকুৱা এটা অনুষ্ঠানৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিবলৈ পায়, আপোনালোকে সেৱা কৰিবলৈ পায়। আৰু কাইলৈ আহি আছে চক্ৰপাণী পৰাশৰ আৰু আমাৰ পাপৰি বাইদেউ, গতিকে আপোনালোকক পুৰা প্ৰগ্ৰেম দেখাই আছোঁ। আপোনালোকক চাওক আৰু এতিয়া ঘুমক, কালি ৰাতিপুৱা লগ পাই আছোঁ। আৰু এতিয়া আপোনালোকে ঘুমে যাম, ময়ো ঘুমে যাম। বহু ৰাতি হ'ল, দাদা গুড নাইট, কালি ৰাতিপুৱা উঠি লগ পাই আছোঁ। তো গাইছ, আপোনালোকে ঘুমে উঠিলে নে? মই ঘুমে উঠি পুৰা গা পা ধুই ৰেডি, আৰু এতিয়া প্ৰগ্ৰেমৰ কাৰণে পুৰা ৰেডি। আপোনালোকে উঠক, মুখ চুখ ধুৱক, গা পা ধুৱক, ধুই উঠি আপোনালোকৰ ৰেডি হওক। আৰু এতিয়া চক্ৰপাণী পৰাশৰ বাৰ্তালাপ আছে, তাৰপিছত আৰু ভাটিবেলা পাপৰি গগৈ গীতৰ হয়, আপোনালোকে চাবলৈ একদম পুৰা এক্সাইটেড হৈ থাকক। গা পা ধুই পুৰা ৰেডি হওক, আৰু মই পুৰা ৰেডি। বাৰ্তালাপ বুলি ক'লে এখন চিনাকি মোক, মই চক্ৰপাণী পৰাশৰ দাদা আজি কনিষ্ঠ মহাবিদ্যালয়ত আহি উপস্থিত হৈছে। আপোনাৰ কেনেকুৱা লাগিছে বাৰু? কিবা ভাল লাগিছে, আৰু ইমান দিনৰ আগতেই নিমন্ত্ৰণ কৰিব গৈছে সকলো ইয়াৰ পৰা, আৰু আহিম বুলিয়ে তাত ময়ো এক্সাইটেড হৈ আছিলোঁ, কেতিয়া গৈ পাম, কেতিয়া 25 তাৰিখটো কেতিয়া আহিব। অৱশেষত 25 তাৰিখে আহি পালেহি, আৰু আজি নৱৰাত্ৰি, গতিকে খুব বেছি ভাল লাগিছে। এতিয়া ষ্টেজলৈ যাম, ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম, ধুনীয়াকৈ ভাল লাগিব মোৰ বোধে। সেয়াই আপুনি বাৰ্তালাপটো কৰিব না? ভাবিছোঁ আৰু কথা পাতিম, আৰু বাৰ্তালাপ মানে কি আৰু কথা পাতিব, গোটেইখিনি ষ্টুডেণ্টৰ লগত কথা পাতিব। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব, মই আপোনালোকক দেখাই আছোঁ। তো গাইছ, আৰু এনেদৰে চক্ৰপাণী পৰাশৰ ডাঙৰীয়াই চিপাঝাৰ কনিষ্ঠ মহাবিদ্যালয়ত বাৰ্তালাপ কৰি আছে, আৰু তেওঁৰ চেনেলত আপোনালোকে দেখাই পাব। আৰু মোৰ চেনেলটো চাওক। আপুনি এইখনতে পঢ়া, আকৌ এইখনতে এতিয়া শিক্ষয়িত্ৰী, হয়নে? 11 বছৰ আগৰ এইখন স্কুলত পঢ়ি গৈছে, এতিয়া এইখনৰ শিক্ষয়িত্ৰী। সেই অনুভৱটো মানে অনুভৱ কি কম, মানে যেতিয়া ছাৰহঁতলৈ এতিয়া ধৰক ছাৰহঁতে আমাক পঢ়াইছিলে, এতিয়া মই ছাৰহঁতলৈ একেলগে কাম কৰি আছোঁ। মানে মোৰ এনেকুৱা এটা অনুভৱ, ছাৰহঁত কাৰণ বহুত অভিজ্ঞ, তেওঁলোকৰ লগত থাকি কিনে মই বহুত শিকিব পাৰিছোঁ। এনেকুৱা হয়, বহু সময়ত যেতিয়া এটা বেটছত একেবাৰে হায়েষ্ট মাৰ্ক পোৱা ছাত্ৰজন, তেওঁৰ ওপৰত খুব আশা থাকে, বিশ্বাস থাকে যে তেওঁ কিবা এটা কৰিব স্কুলখনৰ কাৰণে, গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে। কিন্তু ক'ৰবাত এনেকুৱা হৈ যায়, তেওঁ সেই স্থানৰ পৰা গুচি যায় বাহিৰলৈ, বিদেশলৈ, আৰু ঘূৰি নাহে। কিন্তু সেই পিছ বেঞ্চত বহা সেই বদমাছ ছাত্ৰ ছাত্ৰীকেইটা, যিকেইটাক বেটেৰে কোবোৱাও হৈছিল, যিকেইটাক দেখিলে বেয়া বুলি ভবা হৈছিল, সেইকেইটাই কিন্তু আপোনাক দেখিলে চাইকেলখনৰ পৰা কেতিয়াবা নামি দিয়ে। সেইকেইটা মানে ছাৰে যদি কৈ দিয়ে বেটাল লৈ আহে, চাই থাকে বোলে, চাই থাকিব মানে কেতিয়া ছিঙিব, কোবাই ধৰি ছিঙিব কেতিয়া, এটা মানে হাতত থাকেই মানে এটা। আৰু বেৰৰ ফুটাৰে মানে তৰ্জা কৰা হয়, এনেকে চাই থাকিব, এনেকে চাই থাকে মানে কোনে কি কৰিছে, ছাৰ অমুক আছে, কোন মুহূৰ্তত যে আমি গম নাপাওঁ, নাম কেইটা অমুক উঠিয়া। তাৰপিছত ছাৰ যেতিয়া বেটা লৈ যাব ন, তাৰপিছত তেওঁ পিছে পিছে গ'লে এটা বেটাৰ লগত থাকে মানে, আমি এটা চিনি এটা দিব আৰু। তেতিয়াতো CCTV নাছিল, মেইন CCTV। কিয় ইমান ভয় কৰে? ভয়ৰ কথা নহয়, সিহঁতক প্ৰত্যেক আৰম্ভণিৰ পৰা মই প্ৰত্যেকজন ল'ৰা ছোৱালীক নিজৰ ভাইটি ভণ্টিৰ দৰে ভাবোঁ। আমাৰ উদ্দেশ্যটো হৈছে যে ৰিজাল্ট ভাল হ'ব লাগে, ৰিজাল্ট ভাল হোৱাৰ লগতে ইহঁতৰ লগতে আমাৰ লগতে বিদ্যালয়খনৰ বা অঞ্চলটোৰ নাম হয়। একচুৱেলি উদ্দেশ্য সেইটো। ছেকেণ্ডৰ আগত বিদ্যালয়ৰ যিটো কথা হৈছে, সেই বাক্যটো মই সম্পূৰ্ণৰূপে গুৰুত্ব দিওঁ, কিয়নো যিহেতু ইহঁত আহিছে, সম্পূৰ্ণ কৈশোৰকালৰ ল'ৰা ছোৱালী, সিহঁতৰ মাইণ্ডছেটটো মানে এতিয়া ইমোচনেল হৈ থাকে। গতিকে সিহঁতক আমি ভালদৰে যদি ভাল পথত যদি আমি শুদ্ধ শিক্ষা দিব পাৰোঁ, তেতিয়াহ'লে সিহঁতে ভৱিষ্যতে ভাল শিক্ষা আহৰণ কৰিব পাৰিব। আৰু মোৰ উদ্দেশ্য এইটো আছিল যে ইহঁতক সুখ দিয়াৰ ফলত ইহঁতে যে বেয়া কৰিব, এইটো উদ্দেশ্য নহয়। মোৰ সুখটোৱে যদি ইহঁতৰ জীৱন পথৰ যিটো সহায় দিব পাৰে, সেইটোতকৈ ডাঙৰ বেলেগ হ'ব নালাগে। ইংলিছ বুলি ক'লে ভয় লাগে,
অংক বুলি ক'লে ভয় লাগে কিন্তু ইংলিছটো ইমান সহজকে ছাৰে শিকাই বুলি তোমালোকে কৈছে ছাৰ কেনেকে শিকায় কি বস্তুৰে শিকায় এটা সৰু যদি টিপছ দি দিয়ে ইংলিছৰ নহয় মানে একচুৱেলি সৰু টিপছ মানে যি বিষয়ে নহয় কিয় মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ টেন্সৰ নিচিনা কথা আছে এইটো মানে সকলোতকে প্ৰধান আহিলা আৰু যে যিকোনো কথা সুধিবৰ কাৰণে টান নাপায় টানে পায় আমি যদি প্লেইন হওঁ প্লেইনৰ নিচিনা হ'লে যিকোনো প্ৰশ্ন সুধিব পাৰে তেতিয়া হৈ যায় আৰু চক্ৰবাণী পৰাশৰ ডাঙৰীয়া বাৰ্তালাপ শেষ হোৱাৰ লগে লগে আমাৰ হৈ গ'ল বিহু আৰম্ভ আৰু বিহুৰ পিছত হ'ব পাপৰি গগৈ গীতৰ সৰা চেৰেংকৈ লাগিলে বুকুতে জুই আজি আমাৰ পাপৰি গগৈ বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছে বা আপোনাৰ বুকুৰ পৰা সঁচাকৈ জুই লাগিছিল নেকি আপুনি উদাহৰণ হয় হয় আপোনাৰ পৰা কিবা ধৰা কেনেকুৱা লাগিছে বাৰু আজি আপুনি চি বাধা কনিষ্ঠ মহাবিদ্যালয় একদম জুই লগাই দিব লাগিব তো গাইজ আমি পুৰা এতিয়া ভাত পানী খাম যা আহিল বিয়া যা আহিল এইটো ভাত পানী খুৱাই লওঁ তই ভাত খোৱা তই খৰচ কৰি দিম আৰু মই পাপৰি গগৈ প্ৰগ্ৰেম চাওঁ একদম বঢ়িয়া তই মোক ভিডিঅ' পঠাই দিবি অ'কে ভাত খাম এতিয়া ভাত আৰু হৈ গ'ল পাপৰি গগৈ গীতৰ শৰাই আৰম্ভ চেৰেংকৈ লাগিলে বুকুতে জুই পাপৰি গগৈ নিজৰ বুকু জ্বলাবলৈ সাজু আৰু কনিষ্ঠ মহাবিদ্যালয় জ্বলাবলৈ সাজু